আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খাম। ইয়াৰ ভাৰতৰ বলাৰে কি কৰিছে, কি বলিং কৰিছে, কোনে একো পাত্তাই পোৱা নাই। চুইং টাৰ্ণ চিম সকলো যেনেদৰে কৰাইছে, এছামৰ চকু কিন্তু কপালত উঠিছে। এই বিশ্বকাপত টীমবোৰে য'ত 300-400 ৰান কৰিছে, কিন্তু ভাৰতীয় বলাৰৰ বেলেগ জামানা চলি আছে। ভাৰতৰ এগেইনষ্টত কোনেও ৰানকে কৰিব পৰা নাই। অষ্ট্ৰেলিয়া 199 ৰান, পাকিস্তান 191 ৰান, ইংলেণ্ড 129 ৰান। শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকা এইটো হতকেই কৰিব নোৱাৰিলে। শ্ৰীলংকা 55 ৰান আৰু দক্ষিণ আফ্ৰিকা 83 ৰান। ভাই ভাৰতৰ বিপক্ষে অন্য দলবোৰৰ খেল খতম, বাই বাই, টাটা, গুড বাই, গয়া। আফগানিস্তান, বাংলাদেশ, নিউজিলেণ্ডে যেনে তেনে 200 ৰানৰ ওপৰ কৰিলে। দশা এনেকুৱা হৈছেগৈ যে বিদেশৰ এছাম তথাকথিত প্ৰাক্তন খেলুৱৈ কৈ ফুৰিব লগা হৈছে যে ICCয়ে ভাৰতীয় বলাৰক বেলেগ ধৰণৰ বল প্ৰদান কৰিছে, নতুবা বলত পক্কা কিবা নহয় কিবা এটা ডিভাইচ লগাইছে। এই আৰোপ পাকিস্তানৰ তথাকথিত 7খন টেষ্ট আৰু 16খন এদিনীয়া ক্ৰিকেটৰ প্ৰাক্তন ক্ৰিকেটাৰ হাছান ৰাজা। मगर यहाँ पर मुझे लग रहा है कि शायद कोई बॉल भी चेंज हो जाता है। मुझे लग रहा है सेकंड इनिंग में जिस तरह से बॉले जो ये ICC दे रहा है या फिर एम्पायर का थर्ड एम्पायर से पैनल BCCI दे रहा है, BCCI নাজানো কাৰ লগত সেই খেলবোৰ খেলিলে। डिवाइस से कैसे स्विंग हो सकता है? আরে ভাই ডিভাইচৰ কথা নাজানো, কিন্তু ICCয়ে নতুন বল হলে ভাৰতৰ বলাৰক দিয়ে, আৰু কেৱল ভাৰতীয় বলাৰকেই নহয় সকলোকে দিয়ে। পাকিস্তানকো দিছিল। নিজৰ মূৰ্খামি এনেদৰে কিয় আনৰ আগত ব্যক্ত কৰে ভাই? बेइज्जती अपनी ते करानी साडी भी ना कराओ पूरी दुनिया इच। নিজে টেষ্ট খেলিও সেই কথা গমকে নাপালে। এই চেগতে আহক আমিও জানি লওঁ এদিনীয়া ক্ৰিকেটত কেনেদৰে বল নিৰ্বাচন কৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে মুঠ 6জন অফিচিয়েল থাকে। ইয়াৰে 2জন অনফিল্ড আম্পায়াৰ, এজন থাৰ্ড আম্পায়াৰ, এজন ৰিজাৰ্ভ আম্পায়াৰ আৰু বাকী মেচ ৰেফাৰী। ক্ৰিকেট খেলৰ বল সাধাৰণতে 3টা ৰঙৰ থাকে। টেষ্ট খেলৰ বাবে ৰঙা ৰঙৰ বল, লিমিটেড অভাৰৰ বাবে বগা ৰঙৰ বল আৰু ডে নাইট টেষ্টৰ বাবে গোলাপী ৰঙৰ বল। ইয়াৰে এদিনীয়া খেলৰ বাবে বলৰ ক্ষেত্ৰত ICCয়ে নিৰ্ধাৰণ কৰা মাপদণ্ড হৈছে ওজন 155.9 গ্ৰামৰ পৰা 163 গ্ৰাম, বলৰ পৰিধি 224 মিলিমিটাৰৰ পৰা 229 মিলিমিটাৰ আৰু বলৰ ব্যাস 71.4 মিলিমিটাৰৰ পৰা 73 মিলিমিটাৰ। এদিনীয়া ক্ৰিকেটত এটা ইনিংছত বৰ্তমান 2টা বল ব্যৱহাৰ কৰা হয়। 2টা এণ্ডৰ পৰা সেই 2টা বল বলিং কৰা হয়। খেলৰ আৰম্ভণিতে আম্পায়াৰে বলৰ বাকচ ফিল্ডিং টিমৰ ড্ৰেছিং ৰুমলৈ নিয়ে আৰু তাত ফিল্ডিং দলক বল নিৰ্বাচন কৰিব দিয়া হয়। ইয়াৰে 2টা বল সেই টিমে বাছি লয়, বাকী থকা বল আনটো দলৰ ড্ৰেছিং ৰুমলৈ নিয়ে আৰু তাতো 2টা বল বাছিবলৈ দিয়া হয়। সেই 4টা বল আম্পায়াৰে নিয়ে নিজৰ আম্পায়াৰ ৰুমলৈ, য'ত মেচ ৰেফাৰী, ৰিজাৰ্ভ আম্পায়াৰ, থাৰ্ড আম্পায়াৰ আদি সকলো থাকে আৰু তাত বল সমজাই দিয়া হয়। তাত আম্পায়াৰে বল পৰীক্ষা কৰি খেলৰ বাবে অনুমোদন জনায়। হাছান ৰাজা সাহাবে ক'ৰ পৰা সেই কথা ক'লে আমি হলে পাত্তা নাপালো। थोड़ा अक्लमंद बनो भाई, पड़ोसी की कामयाबी की कमजोरी निकालने के लिए कुछ भी। ক্ৰিকেট খেলৰ লগত জড়িত আৰু এটা আপডেট দিব বিচাৰিছো, যিটো শ্ৰীলংকা আৰু বাংলাদেশৰ খেলত সংঘটিত হৈছে, যিটো খেল বিশ্বকাপৰ দৃষ্টিকোণৰ পৰা গুৰুত্বহীন, কাৰণ ইতিমধ্যে দুয়ো দল বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে। আপডেটটো হৈছে এঞ্জেলো মেথিউজৰ টাইম আউটৰ আউট। ঘটনাটো হৈছে 24.2 অভাৰত দলৰ 135 ৰানত সদিৰা সামাৰা বিক্ৰমা সাকিব আল হাছানৰ বলত আউট হয়। ইয়াৰ পিছত বেটিঙৰ বাবে আহে এঞ্জেলো মেথিউজ, কিন্তু ICCৰ নিয়ম অনুসৰি এজনৰ আউটৰ 3 মিনিটৰ ভিতৰত নতুন বেটছমেন ক্ৰিজলৈ আহিব লাগে, কিন্তু হেলমেটৰ ফ্ৰেম ভাগি যোৱাৰ বাবে এঞ্জেলো মেথিউজে নিৰ্ধাৰিত 3 মিনিটতকৈ পলমকৈ ক্ৰিজত আহিলে, যাৰ ফলত সাকিব আল হাছানে আউট আপিল কৰিলে। এতিয়া আম্পায়াৰ মজবুত, অপনেণ্টে আপিল কৰিলে আউট দিবই লাগিব। আম্পায়াৰে সাকিবক মেথিউজৰ হেলমেট দেখুৱাই কৈছিল যে ইচ্ছা কৰি দেৰি কৰা নাই, হেলমেটৰ অসুবিধা হৈছে, মানি লওক, কিন্তু সাকিবে নামানিলে। এই কথা আম্পায়াৰে সাকিবক 2বাৰ কৈছিলে, কিন্তু দ্বিতীয়বাৰটো সাকিবে আম্পায়াৰৰ কথা নামানিলে আৰু মেথিউজক আউট দিবৰ কাৰণে আপিল কৰি থাকিল। নিয়ম অনুসৰি মেথিউজক আম্পায়াৰে আউট দিব লগা হ'ল আৰু আউট দিলেও। আৰু এনেদৰেই এঞ্জেলো মেথিউজ টাইম আউটৰ দ্বাৰা আউট হোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল। খেল যেনেদৰে আগবাঢ়ি যাব আৰু অধিক পেছাগত হৈ পৰিব, সিমানেই খেলৰ পৰা ক্ৰীড়াসুলভ বন্ধুত্বভাৱ নাইকিয়া হৈ পৰিব। এই খেলত বাংলাদেশ 3 উইকেটত বিজয়ী হয় যদিও খেলৰ শেষত দুই দলৰ খেলুৱৈৰ মাজত কৰ্মদন দেখা নাপালোঁ। বেয়া লাগে। আশা কৰোঁ অনাগত দিনত এনেধৰণৰ দৃশ্য চাবলৈ নাপাওঁ। আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।